গুড মৰ্ণিং ফ্ৰেণ্ডসকল, আপোনালোকক ৰাতিপুৱা আকৌ মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে আকৌ ঘৰত যাবলগীয়া। আমাৰ আইতা মানে একদম চিটুৱেশ্যন বেয়া। ইয়াত মই আপোনালোকক দেখুৱাইছিলোঁৱে। আমাৰ আইতা মানে মাৰ মাক হয়, তো অলপমান মানে যাওঁ অৱস্থাত আছে, মৰিবগৈ। তো ভিডিঅ' বনোৱা মুডত নাই, যিহেতু বহুত মনটো বেয়া লাগি আছে। তথাপি আৰু সেইকাৰণে যোগাৰ পাতিটো কৰি আছোঁ। এফালে কল আছিলে, কলটো নিবগৈ লাগিব। এইফালে আপং এক টেকেলি, এফালে মধুৰিআম নিবগৈ লাগিব। আকৌ এইফালে কুকুৰা এটা নিবগৈ লাগিব। তো ফ্ৰেণ্ডসকল, কিনো ক'ম, সকলোৰে এনেকুৱা দিন আহেই মানুহৰ। তো কষ্ট কৰি থাকিওতো লাভ নহ'ব। তো এতিয়া ধুনীয়াকৈ ব্ৰাছ কৰি লওঁ, ঘা পা ধুই লওঁ, তাৰপিছত ওলাম, ৰেডি হ'ম। এইখন হৈছে আমাৰ ফিল্টাৰ, লেতেৰা হৈ আছে, চাফা কৰিব লাগিব। কিবা কাৰণত থৈছোঁ মই। এই মধুৰিআম গছডাল আপোনালোকে দেখিছেনে? মানে চব কিবা ডাল হোৱা কাটিছে, অৱস্থা নাইকিয়া কৰি থৈছে। এইবোৰ চব এইটো মাগলালৰ কাম। এইবোৰ মাক ধেত, এনেকৈনো কাটিব লাগেনে বাৰু? কেলৈ কাটিলে বাৰু? ধেত চাপৰ কৰিম কেলা। আৰু অলপ কিবাকৈ কাটিব নোৱাৰিলি? ইমান কিবাকৈ কাটি দিলে। ইয়াতো ডালেই নোলাবগৈ যেন পাইছোঁ আৰু। ধ্বংসকাৰী তহঁতৰ পৰা নহ'ব আৰু দেই। তো সেই মোনাতে ভৰাব লাগিব, নহ'লে অসুবিধা হ'ব। যা ভৰা ধুনীয়াকৈ। আজি কল বেপাৰী হ'ম, যিয়ে ন। আজি কল খাই যাবগৈ লাগিব, ভাত চাতো নাখাওঁ আৰু। বনাব মন নাই, আৰু ভাতটো বনাই খালে কাঁহী বাতিটো ধুবগৈ লাগিব। সেইকাৰণে মন নাই আৰু। কল কেইটামান খাম, যামগৈ আৰু। ফ্ৰেণ্ডসকল, গাঁৱত যামগৈ বুলি ভাবিছোঁ, কিন্তু একদম বতৰটোৱে বেয়া হৈ আহিছে। চাওক আপোনালোকে, মা কেনেকুৱা হৈ আহিছে বে, চাওক। নাজানো আৰু যাবগৈ পাৰিম নে নাই। ভগৱানেও অলপমান চকু মেলিছে আকৌ আমাকো। সকলো চাই থাককচোন আপোনালোকে ভিডিঅ'টো, কি বা হয় এতিয়া, যাবগৈ পাৰিম নে নোৱাৰিম। তো ফাইনেলি ফ্ৰেণ্ডসকল, আমি ওলালোঁ। এইফালে মনোজ ৰেডি কৰি আছে, এইফালে মোৰতো হৈ গ'ল বাৰু, তাত মোনাটো লগাই দিলোঁ। এতিয়া ইয়াৰ পৰা ওলাই দিম। ইয়াৰ পৰা ওলাই ভিডিঅ'টো কৰিব নোৱাৰিম, যিহেতু বহুত বৰষুণ দি আছে। এইফালে বাইক এখন চলাব লাগিব। তো যেনেকৈ পাৰোঁ আপোনালোকক ভিডিঅ'টো কৰি দেখুৱাম, আৰু আশীৰ্বাদ কৰিব যাতে গালৈকে গৈ পাব লাগে। ইফালে বৰষুণ দি আছে, বৰষুণ পূৰা টাৱাম দি আছে, মানে এতিয়াও এৰাই নাই। অথনি মানে এনেকুৱা ধুমুহা বতাহ মাৰিলে, একদম ভয় লাগি গৈছিলে, বিজুলী ঢেৰেকণি। উপায় নাই আৰু। ফাইনেলি ওলাই দিলোঁ ফ্ৰেণ্ডসকল, এইফালে বিশ্বকৰ্মাক চিন্তি। এতিয়া যাওঁ, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো। ফ্ৰেণ্ডসকল, আমিতো ঘাটত পাই গ'লোঁ, কিন্তু ঘাটখন বহুত মানে চেঞ্জ হৈ থাকে, যিহেতু ৰাস্তা বেয়া। চাওক আপোনালোকে, এইফালে গৰাখহনীয়ে ফাকু পাইন লগাই থৈ দিছে, একদম শাৰীকৈ। চাওক, ফাকু পাইন মানে এনেকৈ গৰাখহি থাকিলে ঘাগৰ ঘাট হৈ নাথাকিব। চাওক আপোনালোকে, এইফালে ফাকু পাইন লগাই থৈ দিছে। এইবোৰ মাটি চব যাবগৈ তেতিয়া, যদি গৰাখহনীয়া হৈ থাকে। ফ্ৰেণ্ডসকল, কি ক'ম, ইমান মানে কষ্ট। পিছলৈ কেনেকুৱা আকৌ ৰাস্তা সোপা, ইফালে বৰষুণ দি দিলে আৰু লগতে চফা। তো এনেকৈ বিশ্বকৰ্মা বাবাই যেনে তেনে আহি ঘাটলৈ পাইছোঁহি আৰু। এইফালে অলপমান আগত ঘাটখন আছে, কিন্তু নাওখন ইয়াত নাই, ইপাৰত আছে নাও। এতিয়াবা কিমান দেৰি হয় যিমানেই মানে মনটো সোনকালে হয়, ইমানেই মানে চফা কৰি দিয়ে। মানে ৰাতিপুৱা আকৌ সোনকালে ওলাম বুলি ভাবিছিলোঁ, আকৌ বৰষুণ দিলে, ঢেৰেকণি মাৰিলে, ধুমুহা আহিলে। আকৌ এতিয়া ইয়াত ওলাই আহিলে, আকৌ নাওখনেই লগ নাপায়। নাওখন এইফালে ইপাৰত আছে বোলে। বহুত বেয়া লাগিছে।
গুড মৰ্ণিং বন্ধুসকল। তো আজি আকৌ ৰাতিপুৱা আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা মানে পথাৰত আছোঁ, মানে আমাৰ গৰুসোপা মানে পথাৰতে থৈ দিয়ে, সেইকাৰণে ৰাতিপুৱা আহি এফালে লৰাব আহিলোঁ, মানে বেলেগ এটা ঠাইত। তো এয়া হৈছে আমাৰ গৰু, এইফালে এয়া এইটো নতুনকৈ পোৱালি দিছে কেইদিনমানৰ আগত। এইফালে এজনী আছে, এইফালে এজনী। তো এতিয়া লৰালোঁ বাৰু, এতিয়া ঘৰত গৈ আছোঁ। গাঁৱৰ পৰিৱেশ পুৰা মজা লাগিছে, ধুনীয়া একদম। এই আগফালে দাদা আৰু ভাইটি গৈ আছেগৈ, আমি একদম ঘূৰি যামগৈ। নহ'লে এনেকৈ আহিছিলোঁ এই পথাৰেদি, এতিয়া আমি আলিয়েদি ঘূৰি যামগৈ। মানে আপোনালোককতো জনাইছোৱেই, যিহেতু আমি গাঁৱত আহিলোঁগৈ। গাঁৱত আহি মানে আমাৰ মাক, আমাৰ ইয়ায়ো একদম চিটুৱেশ্যনটো বেয়া হৈ আছিলে, মানে এতিয়া আকৌ চেলাউন তেলাউন দি মানে চিকিৎসা কৰোঁতে এতিয়া মানে বহুত ভাল হৈ গৈছেগৈ। কথা চথা ক'ব পৰা হ'ল, বহি থাকিব পৰা হ'লগৈ। নাজানো কিমান দিন জীয়াই থাকিব, কিন্তু এতিয়া অলপ নৰ্মেল হৈ আছেগৈ, সেইটোকে। তো চিন্তাটো অলপ কমিলে আৰু। এতিয়া আকৌ আমি ইয়াৰ পৰা ঘৰত গৈ ভাত চাত খাই জিৰাই মেলি আকৌ ঘূনাসুতিত যাবগৈ লাগিব। ঘূনাসুতিত ডাকঘৰত সোমাব লাগিব। ডাকঘৰত সোমাই আকৌ মিটিং এখন আছে, সম্বৰ্ধনা, মানে TMPK ফালৰ পৰা ঘূনাসুতি পঞ্চায়ত, আমাৰ ঘূনাসুতি পঞ্চায়ত কিবাৰ পৰা। তো তাত যাব লাগিব। নাজানো আজি টাউনত সোমাবগৈ পাৰিম নে নাই। ভাবিছিলোঁ টাউনত সোমামগৈ, কাইলৈৰ পৰা আকৌ কলেজ আছেতো, কাইলৈ একদম ফাৰ্ষ্ট ডে কলেজ, সেইকাৰণে ভাবিছিলোঁ কলেজ যাম। কিন্তু চাই ল'ব লাগিব সময়টো, মিলিলে যাব পাৰিম আৰু যদি নিমিলে কোনো যাব পাৰিব। তো চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে, নিশ্চয় গম পাব আমি কি টাউনত সোমাবগৈ পাৰিম নে নাই। তো এয়া হৈছে আমাৰ মাটি, ইয়াতে খেতি কৰিবগৈ লাগিব। ইয়াত 7 বিঘামান আছে নেকি ইয়াত আমাৰ। তো খেতি কৰিবগৈ লাগিব, বাকী সোপা সৰিয়হ কৰিব লাগিব। এতিয়া ফাইনেলি ফ্ৰেণ্ডসকল, আমি মিটিঙলৈ বুলি ওলাই আহিলোঁ ঘৰৰ পৰা। এতিয়া আমি গৈ আছোঁ এইফালে, লগৰ দুজনমান, মানে ভাইটি হয়, এইফালে মনোজ, আমি গৈ আছোঁ একদম ধুনীয়াকৈ মিটিঙলৈ। মই অকলে, তাত কিবা আকৌ একদম পাৰ্টনাৰ আহিছে 3জন। পাৰ্টনাৰ মানে আজি সম্বৰ্ধনা হ'ব আছে, পাৰ্টি কৰিব লাগিব। পাৰ্টি মেইন হ'ব, 10 টকা এটা খুৱাই দিম, টেনশ্যন নকৰিবা। 3জন মানুহ